সাবস্ক্রাইব কৰক জুন বেলি চেনেলটি লগতে বেল আইকন বজাবলৈ নাপাহৰিব। আহকচোন আজিৰ ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। 1 নম্বৰ প্ৰশ্নটি আছিল পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশখনৰ নাম কি আছিল? শুদ্ধ উত্তৰটি বাছি উলিওৱা। উত্তৰ আফ্ৰিকা মহাদেশ। 2 নম্বৰ প্ৰশ্নটি আছিল পৃথিৱীৰ আটাইতকৈ সৰু আৰু ডাঙৰ নদীদ্বীপ ক'ত আছে? শুদ্ধ উত্তৰটি বাছি উলিওৱা। উত্তৰটি আছিল অসমত। 3 নম্বৰ প্ৰশ্নটি আছিল ভাৰতৰ সৰ্ববৃহৎ জাহাজ নিৰ্মাণ কৰা কাৰখানাৰ কি নাম? শুদ্ধ উত্তৰটি আছিল বিশাখাপট্টনম। 4 নম্বৰ প্ৰশ্নটি আছিল পৃথিৱীৰ সৰ্ববৃহৎ মৰাপাট উৎপাদনকাৰী দেশখনৰ নাম কি? শুদ্ধ উত্তৰটি হৈছে ভাৰত। 5 নম্বৰ প্ৰশ্নটি আছিল ভাৰতৰ সবাতোকৈ খৰাং ঠাইখনৰ নাম কি? শুদ্ধ উত্তৰটি কি বাৰু? শুদ্ধ উত্তৰটি আছিল লেহ ঠাইত। 6 নম্বৰ প্ৰশ্নটি আছিল ভাৰতৰ সৰ্ববৃহৎ কয়লা ক'ত পোৱা যায়? শুদ্ধ উত্তৰটি বাছি কমেণ্ট কৰি জনাব। লগতে ভিডিঅ'টি লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।